বিদায়ী সভাৰ স্বৰ্গীয় সভাপতি মহোদয় আৰু আমাৰ ৰত্নদ্বীপ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডক্টৰ নয়ন কলিতা ছাৰ, আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ মুখ্য অধ্যাপক ডক্টৰ শাহজাহান আলী ছাৰ, অন্যান্য ডিপাৰ্টমেণ্টৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজি আমি সকলোৱে জানো ইতিমধ্যে জ্ঞাত যে আজিৰ সভাখন বিদায়ী সভা। বিদায়ী দুই প্ৰকাৰ হয়, এটা হৈছে ক্ষণস্থায়ী বিদায়, আনটো হৈছে চিৰস্থায়ী বিদায়। এই মুহূৰ্তত যিটো আমি বিদায়ী ল'বলৈ ওলাইছোঁ বা বিদায়ী দিবলৈ ওলাইছোঁ, এইটো হৈছে ক্ষণস্থায়ী বিদায়। আৰু এই বিদায়ী এটা অনুষ্ঠান বা এটা ঘৰৰ পৰা আন এটা ঘৰলৈ বা এটা অনুষ্ঠানৰ পৰা আন এটা অনুষ্ঠানলৈকে যোৱা হৈছে। আৰু এইখিনিতে আমাৰ ৰত্নদ্বীপ মহাবিদ্যালয়ৰ আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এটা পৰম্পৰা আছে যে আমি নতুনক আদৰণি জনাওঁ আৰু আমি পুৰণিক বিদায় দিওঁ, এটা আনুষ্ঠানিকভাৱে। সেই উদ্দেশ্যে আগত ৰাখি আমি আজি ৰত্নদ্বীপ মহাবিদ্যালয়ৰ ছেকেণ্ড চেম আৰু ফ'ৰ্থ চেমৰ ছাত্ৰ ছাত্ৰী আমি আয়োজন কৰিছোঁ। আমাৰ শ্ৰদ্ধা দাদা বাইদেউ, ছিক্স চেমৰ দাদা বাইদেউসকলে যেতিয়া আমি আমাৰ ৰত্নদ্বীপ মহাবিদ্যালয়ত আমি নামভৰ্তি কৰিছিলোঁ, তেতিয়াৰ পৰা আমাক বিভিন্ন ধৰণে দিহা পৰামৰ্শ হওক, যিকোনো ক্ষেত্ৰতে হওক আমাক হেল্প কৰিছে। আমি তেখেতসকলৰ পৰা বিভিন্ন ধৰণে হেল্প পাইছোঁ। আমাৰ ছাৰ বাইদেউসকলক বিভিন্ন ধৰণে আমাক হেল্প কৰিছে। আমি 7 চেমত থকালৈকে বা 7 চেম বা ছেকেণ্ড চেমত আমাৰ শ্ৰদ্ধা দাদা বাইদেউসকলৰ লগত বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছোঁ, বিভিন্ন ধৰণৰ কথা বতৰা পাতিছোঁ। তেওঁলোকে আমাৰ ডাঙৰ দাদা বাইদেউৰ নিচিনা বহুত চেনেহ আদৰ কৰিছে। হয়তো আমি বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ লগত কথা বতৰা কওঁতে বিভিন্ন ধৰণৰ ভুল হৈছে, আচাৰ ব্যৱহাৰ ভুল হৈছে, এইটো স্বাভাৱিক কথা। আজি আমি মৰ্মাহত হৈছোঁ যে আমি সেই ভুলবোৰ আমি আজি বুজা পাইছোঁ যে আমাৰ শ্ৰদ্ধা দাদা বাইদেউসকল আমাৰ মাজৰ পৰা আজি বিদায় ল'বলৈ ওলাইছে। আমি বহুত দুখ পাইছোঁ যে আমাৰ শ্ৰদ্ধা দাদা বাইদেউসকলে আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে সহায় কৰিছে। এতিয়াৰ পৰা আমাক হয়তো আৰু সহায় নকৰে, কিন্তু আমি আশা ৰাখি যাতে আপোনালোকে আমাৰ মহাবিদ্যালয়ৰ বিশেষকৈ আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সদায় সম্পৰ্ক এটা ৰাখে। আমি যাতে যিকোনো ক্ষেত্ৰত পৰামৰ্শ বিচাৰিলে আপোনালোকে পৰামৰ্শ দিয়ে, আমি সেই আশাই ৰাখিম। ইয়াৰ লগতে আপোনালোকে আমাক ক্ষমা কৰিব, আমি বিভিন্ন ধৰণৰ আপোনালোকৰ লগত ভুল কৰিছোঁ, এইটো কথা আমাৰ লগত মনত নাৰাখি আমাক ক্ষমা কৰি দিব। আৰু আপোনালোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকে আমাৰ এইখন মহাবিদ্যালয়ৰ পৰা পাছ বা উত্তীৰ্ণ হৈ অন্য বিভিন্ন ধৰণৰ উন্নত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব পাৰে আৰু ভাল অধ্যয়ন কৰি আমাৰ ৰত্নদ্বীপ মহাবিদ্যালয়ৰ নাম উজ্বলাব পাৰে, আমাৰ এই সমাজৰ নাম উজ্বলাব পাৰে, আমাৰ চাপৰ অঞ্চলৰ নাম উজ্বলাব পাৰে। আমি এইটো ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সদশেষত আপোনালোকৰ পৰা আকৌ ক্ষমা বিচাৰি মোৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ।